নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই তোমালোকৰ কাৰণে আৰু এটা ট্ৰান্সলেশ্যন ভিডিঅ' লৈ আহিছোঁ। তোমালোকে যদি ইংৰাজী ভাষাটো অতি সোনকালে শিকিব খোজা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা এতিয়াই। আজি আমি শিকিম যিবোৰ শব্দ আমি সদায় ব্যৱহাৰ কৰি থাকোঁ, এই শব্দবোৰ ইংৰাজীত ক'বলৈ শিকিম আজিৰ ভিডিঅ'ত। তোমালোকে ভিডিঅ'টি সম্পূৰ্ণ স্কিপ নকৰাকৈ চোৱা আৰু তোমালোকে ইংৰাজী যিবোৰ শব্দ আজি শিকিম তোমালোকে নিজৰ বহীত লিখি ল'বলৈ চেষ্টা কৰিবা, কিয়নো এনেধৰণৰ শব্দবোৰ যদি মনত ৰাখিব পাৰা এবাৰ তেনেহ'লে পিছত গৈ তোমালোকে ইংৰাজী ভাষাটো কওঁতে তোমালোকৰ সুবিধা হ'ব। চোৱা তোমালোকে এতিয়া আৱাৰ মানে হ'ল ঘণ্টা, অনাৰ মানে হ'ল সন্মান, হনেষ্ট মানে হ'ল সৎ, ইয়াৰ মানে হ'ল উত্তৰাধিকাৰী, কাম মানে শান্ত, হাফ মানে আদা, টক মানে হ'ল কথা কোৱা, পাম মানে হ'ল তাল, হাই মানে হ'ল উচ্চ, লাইট মানে হ'ল আলোক বা পোহৰ, ফাইট মানে হ'ল যুদ্ধ, নাইট মানে হ'ল ৰাতি, নো মানে জানা, নক মানে আঘাত, নাইফ মানে চুৰি কটাৰী, নি মানে আঁঠু, ডেট মানে ঋণ, লেম্প মানে বেড়া, ড্ৰাম মানে বোবা, কোম মানে ফণি, পাত মানে কিন্তু, কেট মানে কটা, হাফ মানে অভিমান, ফান মানে ধেমালি। তোমালোকে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্টত জনাবা আৰু এনেধৰণৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাবৰ কাৰণে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখা আৰু আজিৰ ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱৰ তাত শ্বেয়াৰ কৰি দিয়া। এনেধৰণৰ আৰু কেইবাটাও ভিডিঅ' মই আগতে আপলোড দিছোঁ, যদি তোমালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহ'লে চাই ল'ব পাৰা আৰু মই প্ৰত্যেক দিনাই এনেধৰণৰ ভিডিঅ'বোৰ আপলোড দি থাকোঁ।